हेलो फ्रेंड की खबर আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে। আজি পুনৰবাৰ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি মুৰটো ধুই লম তাৰে আগতে ভাবিছো অকমান নাৰিকল তেল গৰম কৰি কেনে মাসাজ কৰি দিও। ডেলিভাৰীৰ পিছত চুলিবোৰ বহুতে হৰা হৈ গৈছে আৰু মইতো জানে সময় নাপাও মুনাৰ কাৰণে। যেতিয়াই সময় পাও তেতিয়াই মই নিজৰ কাৰণে অকমান কেয়াৰ কৰো কাৰণ কামৰ লগত নিজৰ যত্ন কৰাটো খুবেই দৰকাৰী। আৰু তাৰে পিছত ভাবিলো অকমান স্কিনৰ কেয়াৰ লবলৈ মই আলু এটা বইল কৰি ললো আৰু বইল আলু এনেকৈ পেক কৰি লগাই লৈছো। আলু বইল কৰি লগালে কি হয় কলা দাগবোৰ আঁতৰে আৰু স্কিনটো ধুনীয়া হয়, গ্লো হয়। আৰু তাৰ পিছত আহিলো পাকঘৰলৈ। সেইদিনাখন যে চাউল থৈ দিছিলো ৰ'দত, আপোনালোকেতো দেখিছিলে, সেইখিনি গুড়া কৰি থৈ দিছিলো, সময় পোৱা নাছিলো ভাজিবলৈ। আজি মুনা শুই থকা সময়তে ভাবিলো ভাজি লওঁ, কিন্তু মুনা সাৰ পালে আৰু তাক লৈ আহি মই ভাজিব লগা হ'ল। বিৰাটেই দিগদাৰী লাগে বাচ্ছাৰ লগত কাম কৰিবলৈ, উপায়তো নাই। এতিয়া মোৰ ভাজা হৈ গ'ল আৰু কণ্টেইনাৰত ভৰাই থলো। এনেদৰে আমি চাউল গুড়ি কৰি ভাজি মিলি থৈ দি মুনাক লঠৰি পগাই কিনে খাওঁ। আৰু এতিয়া আবেলি হ'ল, মই কৰিবলৈ ওলাইছোঁ এক্সাৰচাইজ। ডেলিভাৰীৰ পিছত ইমান পেটছ হৈ গৈছে, নিজৰে ভাল নালাগে জানেনে। সেইটো কাৰণে অকণমান এক্সাৰচাইজ কৰিব লৈছোঁ। আৰু দেখিছেনে মোৰ লগত মুনাও সমানে এক্সাৰচাইজ কৰি আছে। চাওকচোন আমাৰ গছত দুটা ইমান ধুনীয়া গোলাপ ফুল লাগিছে, ইমান মৰম লাগে ন, কালাৰ দুটা বিৰাটেই ধুনীয়া লাগিছে। তো ফ্ৰেণ্ড আজি ভাবিলোঁ ভিডিঅ'টো ইয়াতে সামৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।